চাই গৈ থাকিব। এইয়া পুখুৰী চুচি আছে, এই মেচিন লগাই আছে পেনে পানী শুকাইছেহি আৰু তাৰপিছত আপোনালোকক দেখুৱাই গৈ থাকিম পানী শুকোৱাৰ পিছত কি কি মাছ ওলায় আৰু কি কি মাছ পাওঁ চাই গৈ থাকিব আপোনালোকে। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ মাছ ধৰি আছে, পাইছে পানী শুকাই গ'ল আৰু মাছ ধৰিবলৈ হৈছে, সেয়া ধৰি আছে মাছ। ঠিক এয়া পেহাকে আৰু ভতিজাকে দুইটাই নামি পূৰা মাছত লাগি আছে। আপোনালোকে চাই গৈ থাকক। সেয়া মাছ ওলাইছে, পিতাই দৌৰি দৌৰি আহিছে, আমি ঘৰত তাক পিতাই বুলি মাতোঁ। সেয়া ই মাছ ধৰিলেহি আৰু আমাৰ তেখেতেও এতিয়াৰ পৰা মানে চাকৰি কৰিছে, তেনেকৈ মাছ তাছ এনেকৈ ধৰিবলৈ নোপোৱা হ'ল, কিনি কৰি খাওঁ আৰু। কিন্তু আজি তেওঁ মাছ ধৰিব পৰা ৰাতিপুৱা পৰা না চাহ খাবলৈ গৈছে না ভাত খাবলৈ গৈছে, নাই মাছতে লাগিয়ে আছে। তেওঁ মাছত পূৰা মাছত মানে এক্সাৰচাইজ হৈ আছে তেওঁ। এইবাৰ মোৰ ছোৱালীজনীও ৰখিব নোৱাৰি নামি গৈছে। এইটো বেটা নামিবানে? যোৱা ধৰাগে মাছ ধৰাগে, যোৱা ধৰাগে। আমাৰ তাই মাছ ধৰিবলৈ ভয় খায়, কিন্তু ককাইকে নমা দেখি মানে অকণ অকণ নামিছে। কি হয় জানো, তাই পাৰে নোৱাৰে। মাছ দেখিলে ওলটাই তাই ভয়তে ওপৰলৈহে উঠে। এয়া নামিছে, বাপেকে আহা আহা কৰি আছে। তাই এবাৰ তললৈ দিয়া কৰি আছে। বাপেকে ধৰি ধৰি নমাই লৈ গৈছে। তেনেকৈ বোকাত নামা নাই যে, মাছ ধৰি পোৱা নাই, অকণ ভয় খায় তাই। এয়া অ' পাপা ৰখা ৰখা, মোৰ ভয় লাগি আছে বুলি কৈ আছে তাই। আৰু বাপেকে কৈ আছে একো নহয়, আহি যোৱা আহি যোৱা। মাছ ধৰিবলৈ শিকাই আছে বাপেকে তাইক, ভৰিখন এবাৰ দাঙিছে। এইটো ধৰ কৈ আছে। দেখিছে আমাৰ দাদা ল'ৰাটো কিমান হেৰি মাছ ধৰা এইবিলাক, তেওঁলোকে গাঁৱত থাকে ন, সেইটো কাৰণে মানে এইবিলাক মানে দেখি থাকে ধৰা কৰা। আমাৰ ছোৱালীয়ে কি কৈছে, বোকাৰ পৰা মাছ নাহে নহয়, জোক নাহে নহয় কৈ আছে। এখন হাতে মাছ ধৰিব গৈছে তাই, দেখিছে মই ধৰিবই নোৱাৰোঁ কৈ আছে। সেয়া ককায়েকে ধৰি দিছে। তাই কৈছে মোৰ ভৰি তলৰ পানেও মাছ আছে, নিজে ধৰিম কৈ আছে। বাবাই কৈছে নেগুৰ নধৰে। দেখিছেনে চাকচোন, এটাতে মাছ দেখিছে। তাই এটা আঙুলিয়ে মাছ ধৰিবলৈ যায়। পাপাকে কৈছে তুমি দি দিয়া না। তুমি ধৰি পিনে পেলাই দিয়া না কৈ আছে। ডাঙৰ মাছটো মোৰ পানে নিদিবা কৈ আছে। বাপেকৰ ভৰি ওপৰতনো ৰখি থাকিব পাৰে নাই। Amazing! Amazing! মাছ ধৰিছে দেখিছে। সেয়া মাছ, সেই মাছ দেখিছে কেনেকৈ দৌৰি আছে, আৰু আমাৰ ছোৱালী এটা জেগাতে ৰখি আছে। সেয়া আমাৰ ভতিজাটো মাছ ধৰিছে যে, সি কৈছে অ' পেহী ডাঙৰ মাছ পাইছা ন? ভণ্টিক ধৰিবলৈ দিয়াচোন, পাই নোৱাৰে। আমাৰ ছোৱালী নাই নমা কৈ আছে। খঙতে পেলাই দিম কৈছে।
ভয় দেখিছে তাই আৰু আপোনালোকে চাই গৈ থাকক আৰু কি কি মাছ ওলাই থাকে মই দেখুৱাই থাকিম আপোনালোকক আৰু চাই গৈ থাকক এতিয়া ওপৰলৈ আহিব লৈছে কিন্তু বোলে চব বোকাতে হেনো মাছ আছে এতিয়া সেইখিনি জেগাৰ পৰা তাই ওলাই আহিবই নোৱাৰে হেনো কি হ'ব এয়া এখোজ দুখোজকৈ আহিব লৈ আছে ভয় ভয়কৈ আহি আছে এয়া আহি আছে বেবাই কৈছে তুমি ভয় ভয় কৰি থাকা ঠিক আছে মই সৰু পৰা ধৰিয়ে পোৱা নাই আহা আহা একো নাই আহা নামি আহি ওপৰলৈ আহি থাকা এইটো চাইডে আহা এপিনে আহা আহা কৈছিলে আমাৰ পিতাই ভাগৰ লাগিছে এনো এই বহি ল'লেগৈ সি একদম লাষ্টত এইটো একদম বোকা মাজত বহি লৈছে একদম এয়া তাহাঁতৰ মাছ ধৰা উৎপাত দেখিছে পেহীয়েক ভতিজাকে কি কৰি আছে চাওকচোন মাছকেইটা ভতিজাকক বোকাত পুতিছে পেহীয়েকে সিও হয় ভয় দিছে মই বোলে এনেকৈ পুতি থোৱা বোলে তাৰপিছত সিহঁতকেইটা কাম দেখিছে সিহঁতৰ কাম কি নকা কাম কৰি থাকে সিহঁতকেইটা শ'ল মাছ ধৰিবলৈ বিচাৰি দেখিছে শ'ল মাছ পালেগৈ ধৰিব পাৰে এই পিতাই আগত দৌৰি ফুৰিছে শ'ল মাছটো এয়া চাওক আমাৰ ভণ্টি মোক অৱস্থা নাই শ'ল মাছ ধৰিবলৈ গৈ এয়া শ'ল মাছ ধৰা মানুহ দেখিছে ধৰিবই নোৱাৰিলে পালেনে নাই এয়া তেওঁ ধৰিলেগৈ আমাৰ মানুহজনে তেওঁ হাতৰ পৰা ওলাই গৈছেগৈ দেখিছে ভতিজাকে ধৰিব এবাৰ চাওঁ বোলে পাৰিলে এইয়া দেখিছেনে নাই সেয়া ধৰি আনিলে এইটো শ'ল মাছটো পানী ঢালিব লগা হৈ গ'লগৈ মুখত দেখিছে এইটো শ'ল মাছটো এই পেনে আমাৰ মাতাচি মাছ ধৰি আছে এইয়া এই যে মাছ ধৰা মানুহ নাচনিহে হৈ থাকে দেখিছেনে এইয়া ভণ্টিয়ে ঠেলি ঠেলি আনি আছে মাছৰ ডেক্সি এইয়া মাছ ধৰিব লাগে মাছৰ ডেক্সিটো ঠেলি ফুৰিছে তাই বোলে নামিলে হেনো মাছেই নাপায় হেনো ওপৰৰ পৰাহে দেখে সেয়া দেখিছে নহয় মাছ এইটো শ'ল মাছটো দেখিছে এইতে মাছ আৰু ধৰিবলৈ আছে এইখিনি মাছ আমি বোকা লাগি আছিলোঁ যে পানী ঢালি ধুই দিছোঁ তেতিয়াহে ভাল পানীয়ে ধুই দিলে কাৰণ মাছখিনি বোকা পৰা ওলালে জীয়াই থাকিব অলপ সময় এইয়া চাওক কি ধুনীয়া দেখিবলৈ মাছখিনি এইটো শ'ল মাছ আৰু দুটামান আছে তাত শ'ল মাছ এইখিনি এতিয়া ধৰা হৈছে আৰু